আপোনালোকৰ খবৰ নিশ্চয় ভাল। ভিনিজ ব্লগৰ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ দাদাৰ জোৰোণ হয়। আমি তেনেকৈ জোৰোণ দিবলৈ গৈ আছোঁ কইনা ঘৰলৈ। এয়া জোৰোণৰ প্ৰচেছ চলি আছে। এয়া দৰা এতিয়া সেৱা লৈ আছে। এয়া আমাৰ ভাগিন হয়, এয়া মাইনা বা দৰা ভণ্টি হয়। এয়া আঙুদা। আমি এতিয়া এয়া যাব ওলাইছোঁ। ভাগিনৰ জোৰোণ কেনেকুৱা যাব আহিছোঁ। এয়া যাবলৈ ৰেডি হৈ আছে। এয়া আমি আধাতে ৰখি কইনা ঘৰ নোপোৱা অলপ আগতে ৰখি এয়া ষ্টাইল কৰি আছোঁ অলপমান। ইমান দূৰ আহি মুখ চুখ বেয়া হৈ গৈছে আৰু সেইকাৰণে আৰু দুখনমান আহি পোৱা নাই, সেইকাৰণে আমি ৰখি আছোঁ। এতিয়া আহি পাইছে। ভাগিনৰ বিয়া কেনেকুৱা অনুভৱ? ধুনীয়া ধুনীয়া। আহি পালোঁ। সেয়া দৰা ঘৰ আদৰিব ৰখি আছে। এয়া আহি পালোঁ। এয়া সন্মুখটো এয়া আহি পালে। কিবা কিবি আছে। এতিয়া চাহ খাব মাতিলে। এয়া নয়ন দাদাহঁতে চাহ খাই আছে। এতিয়া কইনা জোৰোণ দিবলৈ বাহিৰলৈ যাবলৈ ওলালোঁ। এয়া কইনা কান্দি আছে। পিন্ধাই আছে এতিয়া। नाजुकी सानी रे मिसी की आई थी कोई ना खाजे मुर हो नहीं যাবলৈ ওলাইছোঁ। এয়া সাজু হৈ আছে চবে। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।